মই মীৰা বৰঠাকুৰকো শুভেচ্ছা জনাইছোঁ। মোৰ কোনো আপত্তি নাই আৰু তেখেত জিকিলেও মই ভাল পাম, আমাৰ বিজেপিতে আছিলে। কিন্তু গুৱাহাটী লোকসভাত বিজেপিৰ উইনিং মাৰ্জিন 5 লাখ। আমাৰ নিজৰ সমষ্টি, মই এইটো ক্লিয়াৰ কৰি কৈছোঁ, তাত এটাও কম নহয়, সেইটো একদম ক্লিয়াৰ। বাকী মীৰা বৰঠাকুৰকো মই শুভেচ্ছা জনাইছোঁ। আমাৰ বাইদেৱে আছিল, বিজেপিত আছিলে আৰু মোক প্ৰথম বিজেপি আনোতে বাইদেৱেও যথেষ্ট আগভাগ লৈছিলে। গতিকে মই মোৰ কোনো বেয়া পোৱা পুই নাই। কিন্তু কংগ্ৰেছ জিকিব নোৱাৰে। 60,000 লিড ল'ম, 60,000 লিড ল'ম। আৰু মাজুলীত 1 তাৰিখে আপোনালোকে দেখিব মানুহৰ বহুত মৰম, আৰু বিজেপিয়ে যি কৈছে সেইটোকে মাজুলীক লৈ কৰিছে। মাজুলী জিলা বিজেপিয়ে কৰিলে। মাজুলীৰ নামটো কলা কৃষ্টি সংস্কৃতিৰ ফালৰ পৰা সদায় আছে, কিন্তু বিকাশৰ বুৰঞ্জীত মাজুলীৰ নামটো কোনে আনিলে? প্ৰথম জিলা কৰিলে বিজেপি চৰকাৰে, সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে। মাজুলীৰ ৰাস্তা ঘাট কোনে বনালে? আমি বনালোঁ। দুইফালে দলং আমি বনালোঁ। এতিয়া ভৱিষ্যতলৈ মাজুলীৰ মানে আশা কৰিছে যে কেতিয়াবা আমাৰ ইয়াত এখন মেডিকেল কলেজো হওক। কোনে কৰিব? চবটো বিজেপিয়ে কৰিব লাগিব। গতিকে বিজেপিৰ প্ৰতি মাজুলীৰ মানুহৰ অগাধ মৰম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মৰম, সৰ্বানন্দ সোণোৱালৰ প্ৰতি মৰম, তপন গগৈৰ প্ৰতি মৰম, প্ৰদান বৰুৱাকটো একেবাৰে হৃদয়ৰ পৰা মাজুলীৰ মানুহে ভাল পায়, ৰণোজ পেগুৰ প্ৰতি মৰম, ভুৱন গামৰ প্ৰতি মৰম, অলপ চলপ মোকো মৰম কৰে। গতিকে মাজুলী আমাৰ নিজৰ এখন ঘৰ বুলি ক'ব পাৰে। দেশ জাতি মাটিৰ কাৰণে কাম কৰা এখন চৰকাৰৰ মাজুলী এটা আমাৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ। গতিকে তাতে আমি 60,000ৰ তলত লিড পোৱাৰ কোনো কথাই নাই। সৰ্বাধিক লিডটো মই মাজুলীৰ পৰা হ'ব বুলি নকওঁ, কাৰণ তাতে 1,20,000 ভোট আছে। আপুনি যোৰহাটৰ সৰ্বাধিক লিড সুধিছেনে ৰাজ্যৰ? যোৰহাটৰ সৰ্বাধিক লিডটো কম্পিটিশ্যন হ'ব এইবাৰ, কিন্তু মাজুলীত লিডটো আমাৰ অৰ্গেনিকেলি প্ৰাকৃতিকভাৱে ভাল হ'ব, কাৰণ সদায় ভাল হয়। সোণোৱাল ডাঙৰীয়া 50,000 ভোটত জিকিছে, ভুৱন গাম 48ত জিকিছে। তেতিয়া দলং হোৱা নাছিল, তেতিয়া মাত্ৰ প্ৰতিশ্ৰুতি আছিল দলং হ'ব বুলি। তো প্ৰতিশ্ৰুতিত 50,000, এতিয়াতো খুটা উঠিলে, গতিকে 60,000। সেইকাৰণে মই আৰু এইটো নকওঁ যে 1 লাখ ভোটত জিকিব, কাৰণ তাতে 25-30,000 মানুহ এতিয়াও আমি কানেক্ট কৰিব পৰা নাই। কিন্তু যোৰহাটত আৰু কেইবাটাও সমষ্টি আছে। মইতো ভাবোঁ যোৰহাটতো বহুত লিড পাম। যোৰহাট টাউনৰ চিটটো বহুত ভাল লিড পাম। তিতাবৰত এইবাৰ অজস্ৰ লিড পাম। মই ৰাতি থাকি আহিছোঁ, পালছটোতো বুজি পাওঁ পলিটিক্সৰ। গতিকে খুবেই ভাল ৰিজাল্ট হ'ব এইবাৰ। লখিমপুৰ, তেজপুৰ এইবিলাকততো কোনো কম্পিটিশ্যনেই এইবাৰ নাই। খুব ভাল ভোটত আমি জিকিম, বহুত ভাল ভোটত। ক'তো আপোনালোকে আপোনালোকৰতো চব চ'ৰ্চ আছে। গধূলি আপোনালোকে মোক প্ৰশ্ন সুধি থাকে, মই ভাবোঁ যে আপোনালোকে ফেচবুক চাই, ফেচবুক নাচাব। কাৰণ আজিকালি দিল্লীৰ পৰাও ইনফ্লুৱেঞ্চাৰ আহে, মানুহে লাইক ডিছলাইক এইবিলাকতো আজিকালি বিভিন্ন প্ৰক্ৰিয়াত হয়। আপোনালোকে 2জন প্ৰাৰ্থীৰ মিটিঙৰ ফটো দুখন গধূলি ষ্টুডিঅ'ত লৈ আহিব। এইবিলাক ফেচবুক আৰু কি আছে এইবিলাকৰ পৰা বিচলিত নহ'ব। ময়ো ফেচবুকত থাকোঁ, কিন্তু এতিয়া মোৰে ফেচবুক টুইটাৰত গোটেই ভাৰতৰে মানুহ আছে। গতিকে তাত অসমৰ পালছ তাৰ পৰা নাপায় আপোনালোকে।